হেল্ল' ডিয়াৰ ষ্টুডেণ্ট, আজি আমি এই ভিডিঅ'টোত প্লেটোৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰিম। প্ৰথম তেওঁৰ জীৱনীৰ বিষয়ে আৰু আমি তেওঁৰ যিটো ন্যায়ী তত্ত্ব তাৰ বিষয়ে এটি সম্যক আলোচনা তোমালোকৰ আগত আগবঢ়াম। আশা কৰোঁ তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা। আমি প্ৰথম চাওঁ যে প্লেটোৰ জন্ম হৈছিলে কেতিয়া? 428 BC। ক'ত হৈছিলে? এথেন্সত হৈছিলে, নহয়নে? আৰু তেওঁক কি বুলি জনা যায়? যে হি ইজ ন'ন এজ দ্য ফাদাৰ অফ আইডিয়েলিজিম। তেওঁক কি বুলি জনা যায়? যে আদৰ্শবাদৰ, আমি যাক কি বুলি কওঁ? আদৰ্শবাদ, নহয় জানো? যে তেওঁক আদৰ্শবাদৰ পিতৃ বুলিও কোৱা হয়। আৰু তোমালোকে এই ক্ষেত্ৰত মনত ৰাখিবা যে তেওঁ গুৰুত্বপূৰ্ণ কিতাপ কোনকেইখন আছিলে? তেওঁ গুৰুত্বপূৰ্ণ কিতাপকেইখন আছিলে, চোৱা, ৰিপাব্লিক, দ্য ষ্টেটমেণ্ট এণ্ড দ্য লছ। এই তিনিখন কিতাপ তোমালোকে মনত ৰাখিবা, কাৰণ তোমালোকে যেতিয়া পাছলৈ পঢ়ি যাবা প্লেটো, এৰিষ্টটল, বিভিন্ন ধৰণৰ দাৰ্শনিকসকলৰ পঢ়ি যাওঁতে তোমালোকৰ মাজত হয়তো কিছু পৰিমাণে খেলিমেলি লাগিব পাৰে। সেইকাৰণে প্ৰথম পৰাই তোমালোকে যে প্লেটোৱে কোনকেইখন লিখিছিল বুলি ক'লে তোমালোকে মনত সদায় এই তিনিখন কিতাপৰ কথা আহিব লাগিব। তেওঁৰ ধাৰণাসমূহ যদি আমি চাওঁ, হি ইজ এগেইনষ্ট ডেম'ক্ৰেচি। বুজি পাইছা? যে তেওঁ গণতন্ত্ৰৰ বিৰোধী আছিলে। কিয় বিৰোধী আছিলে? এজ ইট প্ৰমোট ফেকশ্যনেলিজিম এণ্ড ডেম'ক্ৰেচি ৱাজ দ্য ৰিজন ফৰ চক্ৰেটছ ডেথ। তেওঁ কৈছিলে যে ই কি হয়, কিছুমান বিভাজনৰ সৃষ্টি কৰে, গণতন্ত্ৰই কিছুমান বিভাজনৰ সৃষ্টি কৰে। আৰু লগতে তেওঁ গণতন্ত্ৰক বেয়া পাইছিল কিয়নো তেওঁ যিজন গুৰু আছিলে, তেওঁ গুৰুজনৰ নাম আছিলে কি? চক্ৰেটিছক কি সেই গণতন্ত্ৰৰ বাবেই তেওঁ কি কৰা হৈছিলে? গণতন্ত্ৰ এটা প্ৰধান কাৰণ আছিলে যাৰ বাবে তেওঁক কি কৰা হৈছিলে? হত্যা কৰা হৈছিলে। সেইটো কাৰণে তেওঁ কিহৰ ফেভাৰ কৰিছিলে? তেওঁ ফেভাৰ কৰিছিলে মনাৰ্কি অৰ্থাৎ আমি কি কৰোঁ? ৰাজতন্ত্ৰ, হয়নে? যে তেওঁ ৰাজতন্ত্ৰৰ কি কৰিছিলে? পোষকতা কৰিছিলে। হি গেভ দ্য আইডিয়া অফ ফিল'চফাৰ কিং। গম পাইছানে? আমি যেতিয়া প্লেটোৰ ধাৰণাসমূহ পঢ়িম সেই ক্ষেত্ৰত সকলোতকৈ যিটো গুৰুত্বপূৰ্ণ সেইটো হৈছে কি? দ্য আইডিয়া অফ ফিল'চফাৰ কিং, যিটো দাৰ্শনিক ৰজাৰ কথা কৈছিলে। তেওঁ কিয় দাৰ্শনিক ৰজাৰ কথা কৈছিলে? তেওঁ কৈছিলে অনলি এ ফিল'চফাৰ শুড বি এ কিং এণ্ড হি মাষ্ট হেভ এবছলিউট পাৱাৰ। তেওঁ কৈছিলে যে কেৱল মাত্ৰ এজন দাৰ্শনিকহে তেওঁ কি হ'ব পাৰে? ৰজা হ'ব পাৰে, আৰু তেওঁৰ হাততহে অসীম ক্ষমতা থাকিব লাগে বুলি তেওঁ কৈছিলে। কিয়? বিকজ অনলি ফিল'চফাৰ্ছ ন' দ্য আইডিয়া অফ গুড এণ্ড থাছ হি কেন ক্ৰিয়েট এ গুড ছ'চাইটি। তেওঁৰ মতে সেই দাৰ্শনিক ৰজাজনেহে যে সমাজখনৰ কাৰণে বা দেশখনৰ কাৰণে কি ভাল হয় সেই কথাটো তেওঁ বুজিব পাৰে, আৰু সেইকাৰণে তেওঁ কি কৰিব পাৰিব? যে এখন গুড ছ'চাইটি, এখন ভাল সমাজৰ সৃষ্টি কৰিব পাৰিব। গতিকে আজি আমি তেওঁৰ যিটো ন্যায় ধাৰণা সেই বিষয়ে সম্যক এটা আলোচনা আগবঢ়াম। তোমালোকে নিজস্ব অধ্যয়নো কৰিবা। মই কেৱল মাত্ৰ এটা তোমালোকক ধাৰণা দিবৰ কাৰণেহে এই ভিডিঅ'টোত চেষ্টা কৰিছোঁ। এতিয়া চোৱা, প্লেটোৰ ন্যায় ধাৰণাটোত কৈছিলে যে তেওঁ যিটো ন্যায় ধাৰণা সেইটো কেৱল কিছুমান নিয়মৰ সমষ্টি নহয়, ই মানুহৰ আত্মাত অন্তৰ্নিহিত হৈ থকা এটা বস্তু বুলি কৈছিলে। মানুহৰ আত্মাৰ আভ্যন্তৰীণ স্বভাৱৰ ওপৰত ভিত্তি কৰি গঠিত হৈছে বুলি তেওঁ ন্যায় কথা উল্লেখ কৰিছিল। ন্যায় মানে এনেকুৱা নহয় যে শক্তিশালী ই দুৰ্বলৰ ওপৰত শক্তিশালীৰ জয়ো নহয়। ন্যায় মানে এনেকুৱা নহয় যে দুৰ্বলীসকলৰ ওপৰত শক্তিশালীসকলে জয়লাভ কৰিছিলে, সেইটো ন্যায় নহয়, কাৰণ ই দুৰ্বলক শক্তিশালীৰ পৰা ৰক্ষাহে কৰে। তাৰপিছত প্লেটোৱে কৈছিলে যে কি কৰে? যে ন্যায় দুৰ্বলীক যিখিনি শক্তিশালীৰ পৰা কেৱল ৰক্ষা কৰিবহে পাৰে। গতিকে প্লেটোৰ মতে ন্যায়সংগত ৰাষ্ট্ৰ সামগ্ৰিকতাৰ মংগলৰ প্ৰতি চকু ৰাখি লাভ কৰা হয়। তেওঁ কি কৰিছিলে? যে ৰাষ্ট্ৰখনত সকলোৰে সামগ্ৰিক ন্যায়ৰ কথা তেওঁ উল্লেখ কৰিছিল। ন্যায়পৰায়ণ যিখন সমাজ থাকিব তাত শাসক, সামৰিক বাহিনী, শিল্পী সকলোৱে তেওঁলোকৰ যিখিনি নিজস্ব দায়িত্ব সেই নিজস্ব দায়িত্বখিনি পালন কৰিব। শাসকসকল তাত কি হ'ব? জ্ঞানী হ'ব, কাৰণ তেওঁ কৈছে ফিল'চফাৰ কিঙৰ কথা কৈছে। তেওঁলোক কি হ'ব? যথেষ্ট পৰিমাণে গুণী জ্ঞানী হ'ব। বা যিসকল সৈনিক থাকিব তেওঁলোক সাহসী হ'ব। সৈনিকসকলে তেওঁলোকে তেওঁলোকে কাম কৰিব, হয়নে? বা তেওঁলোকে ৰক্ষা কৰিব আমাক। যে উৎপাদকসকলে আত্মনিয়ন্ত্ৰণ বা সংযম প্ৰদৰ্শন কৰি, যিখিনি প্ৰডিউচাৰ থাকিব তেওঁলোকেও সেইমতে তেওঁলোকৰ নিজৰ কামখিনি সুচাৰুৰূপে সম্পাদন কৰিব। গতিকে প্লেটোৱে তেনেধৰণে তেওঁ ন্যায় ধাৰণাটো আগবঢ়াইছিলে। যেতিয়া আমি প্লেটোৰ ন্যায় ধাৰণা কওঁ, ন্যায় হৈছে প্লেটোৰ যিটো গণৰাজ্যৰ ধাৰণা। ৰিপাব্লিকৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে কি? ৰিপাব্লিকৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে কি? ন্যায়। তেওঁ যিখন ৰিপাব্লিক গ্ৰন্থ আছিলে যে তাৰ প্ৰধান বিষয়বস্তু হৈছিল কি? ন্যায়। প্লেটোৰ বাবে ন্যায় হৈছে এক কি? নৈতিক
ধাৰণা ন্যায়টো হৈছে এক কি নৈতিক ধাৰণা ৱাৰ্কাৰে কৈছিলে যে প্লেটোৰ বাবে ন্যায় একেলগে মানুহৰ গুণ আৰু সেই বন্ধনৰ অংশ যিয়ে মানুহক ৰাজ্যসমূহক একত্ৰিত কৰি ৰাখে সেই তেওঁ ৱাৰ্কাৰে কৈছিলে সেই প্লেটো কি কয় ন্যায় হৈছে এনেকুৱা এটা বস্তু যি মানুহৰ মাজত থকা এটা গুণ যিয়ে তেওঁলোকক কি কৰে এখন দেশত বা এখন ৰাজ্যত কি কৰি ৰাখিব পাৰে একত্ৰিত কৰি ৰাখিব পাৰে ই মানুহক ভাল কৰে আৰু তেওঁ কি কৰি তোলে বুলি কৈছে সামাজিক কৰি তোলে বুজি পাইছা যে ন্যায় কি কৰে মানুহজনক ভাল কৰে আৰু তেওঁ সমাজৰ প্ৰতি দায়িত্বশীল বা সামাজিক কৰি তোলে বুলি উল্লেখ কৰিছে ঠিক সেইদৰে আন চাবিনেও এক মত প্ৰকাশ কৰিছে সেইটো চোৱা ন্যায় প্লেটোৰ বাবে হৈছে এক বন্ধন যিয়ে এখন সমাজক একেলগে ধৰি ৰাখে গতিকে সেই একেটা কথাই কৈছে যে ন্যায় হৈছে এনেকুৱা এটা বস্তু যিয়ে কি কৰে ব্যক্তিসকলক সমাজখনৰ তেওঁলোকক কি কৰে ধৰি ৰাখে নহয়নে বাৰু এতিয়া চোৱা যে প্লেটোৰ ন্যায় ধাৰণাটো আদৰ্শ ৰাষ্ট্ৰৰ বাবে অতি প্ৰয়োজনীয় ধাৰণা প্লেটোৰ আগতো বিভিন্ন দাৰ্শনিকে ন্যায় ধাৰণাটো দাঙি ধৰিছিলে আৰু আমি সেইটো কথা জানিব লাগিব যে প্লেটোৰ আগতেও ন্যায় ধাৰণাটো আগবঢ়াইছিলে ঠিক আছে আৰু প্লেটোৰ যেতিয়া আমি আদৰ্শ ৰাষ্ট্ৰৰ কথা ক'ম তেতিয়া সেই আদৰ্শ ৰাষ্ট্ৰৰ বাবে কি যিখিনি আদৰ্শ ৰাষ্ট্ৰৰ বাবে কি হ'ব যে তেওঁৰ ন্যায় ধাৰণাটো অতিকৈ প্ৰয়োজনীয় তেওঁ আদৰ্শ ৰাষ্ট্ৰখন ন্যায়ৰ ওপৰতে প্ৰতিষ্ঠিত সেই কথা তেওঁ উল্লেখ কৰিছিলে তাৰপিছত চোৱা চেফেলাছে তেওঁৰ ন্যায় ধাৰণাটো কেনেকৈ কৈছিলে যে ন্যায় হ'ল সত্য কথা কোৱা আৰু ধাৰ পৰিশোধ কৰা যাৰ যি প্ৰাপ্য দিয়া সেয়াই হৈছে ন্যায় তেওঁ কৈছিলে কি মানুহে সত্য কথা কোৱা বেলেগৰ ধাৰ পৰিশোধ কৰা আৰু যাৰ যি প্ৰাপ্য তেওঁক সেইখিনি দিয়াটোৱেই হৈছিলে ন্যায় ঠিক সেইদৰে পলিমাৰ্কাছে কৈছিলে নৈতিকতাই ন্যায় বুলি অভিহিত কৰিছিল পলিমাৰ্কাছে কৈছিলে কি যে নৈতিকতা আমাৰ নৈতিক ধাৰণা বা আমাৰ মানুহৰ মাজত যি নৈতিকতা থাকে সেয়াই হৈছে কি কাৰোবাক নৈতিক ন্যায় দিয়াটোৱেই হৈছিলে কি ন্যায় প্ৰধান সংজ্ঞা থেচিমাৰ্কাছে কি কৈছে ন্যায় শক্তিশালী লোকৰ স্বাৰ্থ ৰক্ষা কৰে তেওঁ আকৌ অকণমান বেলেগ ধৰণে দিছিলে তেওঁ কৈছিলে ন্যায় কি কৰে যে যিখিনি শক্তিশালী লোক সেই শক্তিশালী লোকসকলৰ কি কৰে তেওঁলোকৰ স্বাৰ্থসমূহে পূৰণ কৰে এই দুৰ্বলীৰ কাৰণে নহয় অৰ্থাৎ শক্তিশালীসকলৰহে স্বাৰ্থ পূৰণ কৰে ঠিক সেইদৰে গ্লুকনৰ মতেও ন্যায় দুৰ্বলী লোকৰ ঐক্যবদ্ধ শক্তিৰ লগত শক্তিশালী লোকৰ চুক্তিৰ ফল ঠিক আছে যে দুৰ্বলীসকলৰ ঐক্যবদ্ধ শক্তিৰ লগত শক্তিশালী লোকসকলে কৰা দুৰ্বলীসকলৰ লগত শক্তিশালীসকলে কৰা এক ঐক্যবদ্ধ চুক্তি বুলিহে তেওঁ উল্লেখ কৰিছিল কিন্তু এইসকল তেওঁলোকে ন্যায় ধাৰণা তেওঁলোকে নিজৰ মতে আগবঢ়াইছিল কিন্তু প্লেটোৱে কি কৰিছিলে তেওঁলোকৰ এই যিমানবিলাক সংজ্ঞা আছিলে সেই সংজ্ঞাসমূহক তেওঁ নাকচ কৰিছিলে আৰু কৈছিলে যে ন্যায় সত্যক বেয়া ব্যৱহাৰ কৰাটো নুবুজায় বা ন্যায় শক্তিশালী লোকৰ স্বাৰ্থ ৰক্ষা কৰাৰো উপায়ো নহয় বা ন্যায় কোনো এক নৈতিকতাও নহয় বুজি পাইছা গতিকে প্লেটোৱে কৈছিলে যে ন্যায় ধাৰণাটো এনেকুৱা নহয় যে সত্যক বেয়া ব্যৱহাৰ কৰাটো সেইটো ন্যায় হ'ব নোৱাৰে বা ন্যায় শক্তিশালী লোকৰ স্বাৰ্থক কেৱল মাত্ৰ ৰক্ষা কৰাটো কেতিয়াও ন্যায় হ'ব নোৱাৰে আৰু তেওঁৰ মতে ন্যায় কি নহয় যে এক নৈতিকতাও নহয় বুলি তেওঁ উল্লেখ কৰিছিলে প্লেটোৱে যেতিয়া ন্যায়ৰ এটা নিজস্ব ধাৰণা আগবঢ়াইছিলে তেওঁ ন্যায়ৰ ক্ষেত্ৰত তেওঁলোকৰ এই সকলোবিলাক ধাৰণাক তেওঁ অস্বীকাৰ কৰি তেওঁ নিজৰববীয়াকৈ এটি ন্যায় ধাৰণা আগবঢ়াইছিলে তেওঁ কৈছিলে যে ন্যায় হৈছে আদৰ্শ ৰাষ্ট্ৰৰ লগতহে জড়িত গতিকে ন্যায় সেইখন ৰাষ্ট্ৰতে থাকিব যিখন ৰাষ্ট্ৰ আদৰ্শৱান হ'ব বুজি পাইছা যে আদৰ্শৱান ৰাষ্ট্ৰৰ লগতহে ন্যায় ধাৰণা জড়িত হৈ থাকিব আৰু এখন আদৰ্শ ৰাষ্ট্ৰত কি থাকিব মুঠ 4টা গুণ থাকিব সেইটো তোমালোকে চাবা জ্ঞান সাহস ক্ষুধা আৰু ন্যায় এই 4টা বস্তু এখন আদৰ্শ ৰাষ্ট্ৰত সদায় আমি দেখিবলৈ পাম প্লেটোৰ মতে আদৰ্শ ৰাষ্ট্ৰৰ বাবে জ্ঞান আৰু যুক্তিৰ অতি প্ৰয়োজন যিখন আদৰ্শ ৰাষ্ট্ৰ হ'ব তাত জ্ঞানী হ'বই লাগিব মানুহ যুক্তিবান হ'বই লাগিব ঠিক আছে বা যিসকলে প্ৰশাসন চলাব তেওঁলোক কি হ'ব লাগিব জ্ঞানী আৰু তেওঁলোকৰ যুক্তিৰ ওপৰত তেওঁলোকৰ যিখিনি ধ্যান ধাৰণা সেয়া প্ৰতিষ্ঠিত হ'ব লাগিব এতিয়া তেওঁ কৈছে যে সকলো মানুহৰে জ্ঞান নাথাকে অভিভাৱক শ্ৰেণীৰহে জ্ঞান থাকে সকলো মানুহৰ এখন আমি ৰাষ্ট্ৰত যদি চাওঁ যে সকলো মানুহৰে জ্ঞান নাথাকে তেওঁৰ মতে প্লেটোৰ মতে অৰ্থাৎ ঠিক আছে তেওঁ মতে যিখিনি ফিলচফাৰ কিং হ'ব তেওঁলোকৰহে কি থাকিব যথেষ্ট তেওঁলোক জ্ঞানী গুণী জ্ঞানী হ'ব আৰু জ্ঞানী মানুহে সুন্দৰভাৱে কি কৰিব পাৰিব বুলি কৈছে তেওঁ প্ৰশাসন পৰিচালনা কৰিব আৰু নাগৰিকৰ সা সুবিধাৰ প্ৰতি চকু দিব যিহেতু ফিলচফাৰ কিঙৰ কথা তেওঁ কৈছে দাৰ্শনিক ৰজাসকলৰ কথা কৈছে যে তেওঁলোকৰহে কি থাকিব যে তেওঁলোকৰ জ্ঞান থাকিব প্ৰশাসন চলোৱা সন্দৰ্ভত আৰু তেওঁলোকে দেশখন সুচাৰুৰূপে চলাই নি নাগৰিকসকলৰ কি অভাৱ অভিযোগ বা
সা সুবিধাখিনি তেওঁলোকে দিব পাৰিব। গতিকে জ্ঞানী লোকক শাসনৰ দায়িত্ব দিব লাগে বুলি প্লেটোৱে তেওঁৰ নিজৰ যুক্তি আগবঢ়াইছিল। আৰু দ্বিতীয়তে যদি আমি যাওঁ যে এখন আদৰ্শ ৰাষ্ট্ৰৰ দ্বিতীয় গুণটো হৈছিলে কি সাহস। সাহস কি, সমাজত কিছুমান সাহসী লোক থাকে, এই ব্যক্তিসকলে দেশৰ প্ৰতিৰক্ষা বাহিনী গঠন কৰি দেশ ৰক্ষাৰ ব্যৱস্থা কৰিব লাগে। গতিকে সেই সাহসী যিখিনি মানুহ, সেই সাহসী মানুহখিনিক লৈ পেলাই আমি কি কৰিব লাগে বুলি কৈছিলে তেওঁ, যে ৰাষ্ট্ৰৰ প্ৰতিৰক্ষাৰ দায়িত্ব তেওঁলোকৰ হাতত অৰ্পণ কৰিব লাগে। আদৰ্শ ৰাষ্ট্ৰৰ যিটো তৃতীয় বৈশিষ্ট্য হৈছে সেইটো হৈছে কি, ক্ষুধা। এই শ্ৰেণীৰ লোকৰ সংখ্যাই তেওঁ এখন দেশত বেছি বুলি কৈছে। ক্ষুধা প্ৰবৃত্তিৰ দ্বাৰা পৰিচিত লোকসকলে দেশ শাসন বা দেশ ৰক্ষাৰ বাবে উপযুক্ত নহয়। গতিকে তেওঁলোক কিহৰ বাবে, তেওঁলোক দেশ চলাব নোৱাৰে বা তেওঁলোক দেশৰ শাসনভাৰ পৰিচালনাৰ কাৰণে উপযুক্ত তেওঁলোক নহয় বুলি কৈছে। সেইবাবে কৃষক, বনুৱা, উৎপাদনকাৰী শ্ৰেণীটোৱে শস্য আৰু অন্যান্য সামগ্ৰী উৎপাদনত ব্যস্ত থাকিব লাগিব। গতিকে এই ক্ষুধা শ্ৰেণীটোৱে কি কৰিব, তেওঁলোকে যে কৃষিকাৰ্য কৰিব, উৎপাদনৰ কাৰ্যত তেওঁলোক জড়িত থাকিব লাগে বুলি উল্লেখ কৰিছে। সৰ্বশেষত যিটো চতুৰ্থ গুণ হ'ল এখন আদৰ্শ ৰাষ্ট্ৰ নিৰ্মাণ কৰিবৰ বাবে, সেইটো হৈছে কি, ন্যায়। যেতিয়া প্ৰথম তিনিটা শ্ৰেণীয়ে নিজ নিজ দায়িত্বত থকা কামবোৰ কৰে, সৰ্বশ্ৰেষ্ঠ গুণ জ্ঞানৰ অধীনত থাকে আৰু আনৰ কামত হস্তক্ষেপ নকৰে, তেতিয়াই চতুৰ্থ গুণ ন্যায় উদ্ভৱ হয়। বুজি পাইছা? তেওঁ কৈছিলে যে যেতিয়া প্ৰথম এই তিনিটা শ্ৰেণীয়ে তেওঁলোকে, আমি যি তিনিটা ওপৰত শ্ৰেণী পঢ়িলোঁ, তেওঁলোকে নিজৰ যিখিনি কাৰ্য, অৰ্থাৎ সাহসীসকলে দেশ প্ৰতিৰক্ষা, জ্ঞানীসকলে তেওঁলোকে দেশ প্ৰশাসনিক ব্যৱস্থাটো চলাব, ক্ষুধাসকলে তেওঁলোকে দেশৰ কাৰণে ধৰা কৃষকসকল, বনুৱাসকলে তেওঁলোকৰ নিজৰ কাৰ্যখিনি কৰিব। তেতিয়া কি হ'ব, আৰু ইজনে আনজনৰ কামত যেতিয়া হস্তক্ষেপ নকৰিব, তেতিয়াই কি হ'ব, এই চতুৰ্থ যিটো গুণ, এখন আদৰ্শ ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰাৰ যিটো চতুৰ্থ গুণ, সেইটো হৈছে কি, ন্যায়। তেতিয়াই তাত ন্যায় প্ৰতিষ্ঠা হ'ব বুলি প্লেটোৱে উল্লেখ কৰিছে। গতিকে ন্যায় দুই প্ৰকাৰ বুলি তেওঁ কৈছে, যে ব্যক্তিগত ন্যায় আৰু সামাজিক ন্যায়। এই দুটাৰ বিষয়ে আমি পিছৰ ক্লাছত কিছু পৰিমাণে আলোচনা কৰিম। তোমালোকে জনাবা যে ভিডিঅ'টো চাই কেনে পাইছা। যদি ভাবা যে তোমালোকে ইয়াৰ ওপৰত আৰু ভিডিঅ' আনিব লাগে, তেতিয়াহ'লে মোক তোমালোকে কমেণ্টৰ জৰিয়তে জনাবা। মই কিছু পৰিমাণে হ'লেও এটা সম্যক ধাৰণা দিবৰ বাবে কেৱল মাত্ৰ চেষ্টাহে কৰিম। মইতো কোৱা নাই যে তোমালোকে সকলো মোৰ ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিবা। মই তোমালোকক কিছু ধাৰণা দিবলৈ চেষ্টা কৰিম। আশা কৰোঁ তোমালোকে ভাল পাবা। ধন্যবাদ।